দাদাই আমাক লৈ গৈছে জেগাৰ পৰা। দাদাই আমাক লৈ গৈছে, বলক বলক অঁ বলক। দাদাৰ লগত স্পীড গৈছোঁ আমি। দাদাই আমাক বুজাই দিব ক'ৰ পৰা কি হৈছে মানে ফাৰ্ষ্ট। চাব পাৰে মই আজি হৈ গ'ল এমাহ নাই হোৱা 20 দিনমান হৈ গ'ল ডগ পাপি এজনী এডপ্ট কৰিছিলোঁ। আৰু পাপিটো চাব পাৰি কি ব্ৰীড হয় মই এতিয়ালৈকে গম নাপাওঁ। এইটো ইয়াৰ নাম লিলি থৈছোঁ, এজনীৰ নাম লিলি। এই লিলি ভাইছে লিলি লিলি কি ব্ৰীড হয় নাজানো, কিন্তু এইটো চাব পাৰে আপোনালোকে। চেক দে লিলি, চেক চেক দে লিলি, লিলি চেক। এই নিছে লিলি গজব বেজতি চাব পাৰে এইটো লিলি হয়। কি ব্ৰীড হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। কি মানে কেনেকুৱা টাইপৰ অলপ মানে আচৰিত আছে। বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু একো নকয় ধেমালি এতিয়া। তো গাইছ আমি পাই গৈছোঁ আৰু জেগাডোখৰত যাবলৈ, য'ত যাম বুলি ভাবিছিলোঁ। তোমালোকক দেখাই আছোঁ চাওক। কিদৰে পিছফালে চাব পাৰে সৰু ল'ৰাবোৰ কি আছিলে, সৰু ল'ৰা ছোৱালীবোৰ চাওক পূৰা নাজাৰা বস্তি ভাল লাগে ন পূৰা নাজাৰা। বলক বলক শেষলৈকে। তো গাইছ চাব পাৰে একদম কি মজা ভাই পাইছে। মই চব পিনে পানী মানে বহুত বাঢ়িছে মানে মই এনেকৈ ভিডিঅ' কোনোদিন কৰি পোৱা নাই। এইটো ফাৰ্ষ্ট টাইম কৰিছোঁ মানে মোৰ মটৰ ব্লগত। তো গাইজ আপোনালোকে ভিডিঅ'টো যদি ভাল লাগে ন লাইক কমেণ্ট কৰি দিব, আৰু কমেণ্ট কৰিব হা ভিডিঅ'টোক চাই কেনেকুৱা ভাল লাগিলে বেয়া লাগিলে। তেতিয়া মই আৰু ভিডিঅ' বনাবলৈ এনেকুৱা মানে উৎসাহ পাম, প্ৰেৰণা পাম আপোনালোকৰ পৰা। ভাল লাগিছে মানে এনেকৈ মানে মটৰ। আৰু বহুত দিন হৈ গ'ল মই বালিজান ফালে অহাই নাই মানে। যেতিয়াৰ পৰা মানে তিনিচুকীয়াত আছোঁ ন মই, পূৰা গছ চছ পৰি গ'ল মানে এইদিনা বতাৰ হেৰি হৈ গৈছিলে ন। সেই ৰাস্তা পালে এতিয়াতো অলপ টেনশ্যন নাই বাৰু তথাপি আৰু মজা লাগে এনেকুৱা ভিতৰত চবেই নিজৰ নিজৰ কাম কৰিছে মটৰবিলাকত। গাড়ীও চেঞ্জ কৰিব লগা হৈ গ'ল এতিয়া, ৰখিব লাগিব আৰু অলপ দিন। তো গাইছ এইটোৱে হৈছে আমাৰ বাইজানৰ চাহ ফেক্টৰীটো। তো চাব পাৰে এইটোৱে। তো পাৰ্মিশ্যনটো পাই গ'লোঁ যেতিয়া এতিয়া যাওঁ ভিতৰৰ ফালে আৰু তো দেখাওঁগৈ আপোনালোককো কেনেধৰণে কি বনাইছোঁ। মানুহবোৰ লাগি আছে টাউনত ভিতৰত বহুত নেকি বনাব। বাগানৰ চাহপাত সেইটো আমি খোৱা চাহপাত হ'লে কেনেদৰে পৰিণত হয় তাক চাওঁগৈ বলক। এদিনত আপুনি কিমান চাহপাত হৈ যায় মানে? এদিনত ইয়াতে তো কোনো কুইণ্টল পাৰ হৈ যায়। কিমান হৈ যায়? 40। অঁ অঁ এইটো মানে কোন কোন জেগালৈ ছাপ্লাই হৈ যায় চাহপাতটো? একদম ডাইৰেক্ট কলকাতা গুচি যায়। কলকাতা নহয়? এনেই প্ৰাইচ কিমান হৈছে এতিয়া? এতিয়া প্ৰাইচটো এইটো ক'ব নোৱাৰোঁ, এইটো বাবু আছে যে। চাব পাৰে এইটো চাহপাত। এতিয়া আমি ভিতৰলৈ যাব লৈছোঁ, চাহপাতৰ ভিতৰলৈ। তো ভিতৰত সোমাম এতিয়া আমি ভিতৰৰ ফালে ভিতৰত সোমাই যাম। দেখাব কেনেকৈ হয় প্ৰথম ক'ৰ পৰা হয় মানে বস্তুটো কি চাহপাতটো প্ৰথম ক'ত ঢালে? বহুত আগতে দাদাই আমাক লৈ গৈছে জেগাৰ পৰা। দাদাই আমাক লৈ গৈছে, বলক বলক অঁ বলক। দাদাৰ লগত স্পীড গৈছোঁ আমি। দাদাই আমাক বুজাই দিব ক'ৰ পৰা কি হৈছে মানে ফাৰ্ষ্টৰ পৰা। গাড়ী প্ৰথম এই গাড়ীত দেখিছে, গাড়ীত চাহপাত আনিছে, বাগানৰ পৰা চাহপাত আনিছে। এদিনত কিমান ওলায় দাদা চাহপাত ইয়াত টোটেল? দিন চাই পিনে ওলাই আৰু আৰু আমাৰ এই চাহপাতটো কোন কোন জেগালৈ চাপ্লাই হয়? আমাৰ হেড হৈছে। আৰু প্ৰাইচটো কেনেকৈ? প্ৰাইচবিলাকৰ লিষ্ট আমি ক'ব নোৱাৰোঁ। এইবিলাক আমাৰ ফেক্টৰীত আছে, আমাৰ ডাঙৰ ডাঙৰ FM ছাৰ আছে, ছাৰসকলেহে জানিব। আমাৰ আছে ফাইল, আমি চব সময় চাই নাথাকোঁ। আমি ইয়াৰ হেৰি ৰুলিং মৰা আহে। এই ফেনসমূহ কি কৰে মানে ঘূৰে নি এইবোৰ? এইবিলাকৰ পৰা হেৰি হয়, উইডাৰিং হয়। উইডাৰিং হয় ন? প্ৰথম এই চাহপাতটো তাত ঢালিব হয় নাই? ক'ত ঢালিছে এতিয়া এইবোৰ ইয়াত আহিব। প্ৰথম চাহপাতখিনি আনিছে তাত ঢালিছে গাই। এতিয়া আমি তলৰ পৰা দেখাই যাম কি হৈছে কি নাই হোৱা। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গাড়ীত চাহপাত আহি গৈছে।
চাহপাত হৈছে অঁ এতিয়া চাহপাতটো এই দাদা ঢালিলেগৈ ক'ত ঢালিলে চাওক এইবোৰ চাহপাত পূৰা ডাইৰেক্ট ফ্ৰেছ বাগানৰ পৰা আনিছে এতিয়া চাহপাতটো এইটো গৈ কিনি ক'ত যাব উইডাৰিং হ'ব ইয়াত উইডিং হৈ যাব ন অঁ চাহপাতটো ইয়াত বেগত লাগি গ'ল ন কেজি হিচাপত হৈছে চাগে অঁ দিলে তাৰপৰা আহিছে চাহপাতটো ডাইৰেক্ট ইয়াত লাগি গৈছে কেজি হিচাপত বেগে ওলমি গৈছে অঁ এতিয়া ভিতৰলৈ গৈছে পানী দিছে ইয়াত এইবোৰ চবতে মানে চাহপাতবোৰ ইয়াত সোমাব মানে আহি বেগে উঠাই আছে তাত দিনত মানে বহুত হৈ যায় এইখিনি এইবোৰ উঠাই আছে মানে বহুত ইয়াত চাফ চিকুণ বহুত মানে ধ্যান ৰাখিছে মানে কিছু চাহ ফেক্টৰীত তাত ভালদৰে চাফ চিকুণ নকৰে ইয়াত চাব পাৰে ইয়াত বহুত চাফ চিকুণ মানে বহুত মানে গুৰুত্ব ৰাখিছে স্বাস্থ্যৰ কাৰণে মানে বহুত ভাল মানে চাহপাতটো বনাইছে যিদৰে চাব পাৰে চব বহুতো ধ্যান ৰখা হৈছে পৰিষ্কাৰৰ প্ৰতি চব ইমান তলত ধূলীয়া আৱৰ্জনা নাই চাব পাৰে চব পিনে পৰিষ্কাৰৰ প্ৰতি চব নজৰ ৰখা হৈছে আৰু ইয়াত এতিয়া গৈছে প্ৰচেছটো ক'ত যাব চাওক তো চাহপাতটো আনিলে বেগৰ পৰা বেগটো আহি আছে দেখিছে চিৰিয়ে ওপৰৰ পৰা আহি কিনি ইয়াত পৰিব তাৰপৰা ইয়াত ঢালিব এতিয়া চাওক এইটো ওপৰত যোনটো চাহপাত ঢালিছিলে দাদাই ঢালা চাহপাতখিনি ইয়াত পুৰা হৈ গৈছে চাওক ফ্ৰেছ হৈ গৈছে দেখিছে নাই এইটো পাৰিম দাদা চাওক এইবোৰ দাদা চাহপাত এতিয়া ইয়ালৈ আহিলে দেখিলে চাহপাত কৰিলোঁ গৈ আছে ইয়াত সোমালে ইয়াত সোমাৰ পিছত গাঁও ইয়াত পূৰা মিশ্ৰণ হৈ গৈছে ঘূৰি গৈছে ইয়াত পূৰা ঘূৰ হৈ গৈছে ইয়াত আকৌ হেৰি হৈ গৈছে মিশ্ৰণ ইয়াত সোমাই গ'ল ইয়াত এইটো কি হয় ফাৰ্মেণ্টিং ন ভিতৰ ফালৰ পৰা যোনটো আহিছিলে এইফালে আহি গ'ল দেখিলে এইটো ফাৰ্মেণ্টিং হৈ গ'ল এতিয়া ক'ত সোমাব BAPT সোমাবগৈ যায় সোমাবগৈ পূৰা চাহপাত এতিয়ালৈকে অৰিজিনেল হোৱাকৈ নাই এতিয়া পূৰা মাটিয়া হৈ আছে দেখিব পাৰে মাটিয়া হৈ আছে তাৰপিছত এতিয়া আহি আছে দেখাই আছে এই গেছে দি কিনি মানে বনোৱা হয় গেছ চব কেনেদৰে চাহপাত বনোৱা হয় গেছ বনোৱা হৈছে এইটো চাওক এই ড্ৰায়াৰত সোমাইছে এতিয়া ইয়াত সোমাই কিনি ইয়ালৈ এই প্ৰচেছটো আহিছে ইয়ালৈ ইয়াত সোমাইছে কাটা চাওক কিমান চাফ চিকুণ আছে চাওক চাফ চিকুণৰ কিমান ধ্যান ৰখা হৈছে দেখিছে নাই পূৰা চাফ চিকুণ লাগি আছে চাহপাত বনি গ'ল এয়া চাহপাত হৈ গ'ল দেখিলে কিমানটো পূৰা আহি কিমানটো হৈ গ'ল প্ৰচেছ এয়া দেখিব পাইছে জানো দাদা নাই পোৱা এই বহুত গৰম হৈ আছে পূৰা ধোঁৱা ভাৱ দেখিব পাৰে এতিয়া ইয়াৰ পৰা এটা আহি আছে মাছটো আহি গৈছে ইয়াত ধৰক অলাগতিয়ালবোৰ ইয়াত পৰি গৈছে এইবোৰ অলাগতিয়াল হয় অলাগতিয়ালখিনি ইয়াত আহি আহিছে খুব ভাল যোনটো মানে ভাল বস্তুটো এইটো ইয়ালৈ আহি গৈছে ভাল এইটো অট'মেটিক স্কেল ইয়াত অট'মেটিকত মানে জোখ মাখ কৰি কিনি আহে ওজনটো কিমান ওজনত হেৰি হয় আহি আছে দেখিছে এইফালৰ পৰা আহিছে এইটো চাহপাতটো এইটো এইফালে আহি কিনি ইয়াত আহিছে ইয়াত আহি কিনি এইটো ইয়াত ভিজি গৈছে আহি গৈছে একদম দাদা লাইনকৈ গৈ পিনে হয় ইয়াত গৈছে বলক তাত দেখাইছোগৈ আপোনালোকক তাৰপৰা ক'ত গৈছেগৈ বলক দেখাই আছোঁ আপোনালোকক এইফালে পূৰা লাগি আছে আৰু প্ৰচেছটো দেখাই আছোঁ চাব পাৰে চাওক গাড়ী আৰু ডাঙৰ পৰা সৰু এটা ভাগ হৈ যাব ন অঁ চাওক এই পূৰা ডাঙৰ সেই তাত সৰু ওলাইছে ইয়াত সৰু ইয়াত ডাঙৰ ইয়াতো অলপ বেলেগ টাইপৰ ওলাইছে চাব পাৰে ইয়াত অলপ মিডিয়াম টাইপৰ ওলাইছে মিডিয়াম ইয়াত একেবাৰে সৰু লাগিছে ইয়াত একেবাৰে একদম এইখিনি চাহপাত হৈ গ'লে খাব পাৰিব আপোনালোকে চাহ এইখিনি আৰু ইয়াতো এইখিনি ওলাইছে চাব পাৰে ইয়াতো আৰু চব মানে এটা ভাগ ইয়াতো বেলেগ
1টা 2টা 3টা 4টা এইফালে 5টা টোটেল 5টা ভাগ হৈছে 5টা এতিয়া চবেই মিহি চাহপাতটো এইফালে গৈছে দেখিছে নাই পুৰা মিহিটো এইফালে আগলৈ গৈ আছে পুৰা এই মেচিনটো কোৱা হয় আৰ্ণড মেচিন এই দাদাকেইজনে বুজালে মই মানে ইমান নাজানো ন মেচিন বিষয়ে আৰ্ণড মেচিন এই মেচিনটোৰ পৰা মানে বহুত প্ৰকাৰৰ ভাগ হোৱা হয় এটা মিডিয়াম এটা অলপ পাতলা পাতলা অলপ ডাঠ এনেকুৱা টাইপৰ আৰু আৰ্ণডৰ পৰা এতিয়া মেকেণ্ডছলৈ গৈ আছে মেকেণ্ডো এইটো আৰ্ণডৰ মেচিনৰ পৰা এতিয়া গৈ আছে মেকেণ্ডোজলৈ এই মেচিনটো কোৱা হয় মেকেণ্ডোত এই দাদাই মোক ক'লে এতিয়া মেকেণ্ডো চব কেনেকৈ গৈছে চব 1 2 3 4 5 6 6টা প্ৰকাৰৰ চাহপাত মানে চাইজত ওলাইছে এইটো 6 7 এইটো এটা একদম মিহি সভা হৈ গৈছে মানে দেখিছে এইটোৱে আৰু এই যোনটো মালটো আছে ন এই মালটো আনি কিনি ইয়াত বাকিব ইয়াত বকাৰ পিছত এইবোৰ হৈছে চফা মেচিন ইয়াত মানে চফা কৰা হয় ইয়াত ঢালি কিনি বহুত চফা হ'ব এইটো চফা কৰি আছে বলক চব ইয়াত চফা কৰি আছে যাওক ইয়াত চফা কৰি আছে এইটো ফাইবাৰ মেচিন ৰিজেক্ট হৈছে ইয়াত এইবোৰ চব যোনবোৰ বেয়া এইবোৰ দেখিছে নে তলত আহি আছে যোনটো এইবোৰ ভালখিনি তলত আহিছে বেয়া নহয় এইবোৰ ছেকেণ্ডেৰী হয় বেয়া নহয় ছেকেণ্ডেৰী মানে খাব পাৰিব আৰু খাব পাৰিব কিন্তু ইমানো ভাল নহয় আৰু এইটো ফাইনেল এইটো ছেকেণ্ডেৰী ফাইনেলৰ পিছত ঢালি আছে ফাইনেলটোৰ পিছত ইয়াত ঢালিব ইয়াত ঢালি বেগত ভৰাব আৰু ডাইৰেক্ট এইটো ডেলিভাৰ হৈ যাব বেগ এইবোৰ চব চাহপাত যাবগৈ আপোনালোকৰ ঘৰে ঘৰে এইবোৰ খাব পাৰিব এইবোৰ নাম্বাৰে এয়া যাবগৈ দাদা এইখিনিয়ে মানে ইয়াৰ পৰা যাবগৈ আৰু চাহপাত বহুতে প্ৰচেছ আছিল চাহপাত কেনেদৰে মানে আমি খোৱা চাহ পানীলৈ পৰিণত হয় আৰু দাদাক ধন্যবাদ দিলোঁ ইমানখিনি বুজাই দিয়াৰ কাৰণে আৰু দাদাকো ধন্যবাদ সকলোকে ধন্যবাদ দিলোঁ দেই যিমানবোৰ কৰ্মচাৰী লাগি আছে বহুত কষ্ট হয় এইবোৰ কৰাত মানে পূৰা দিন গোটা লাগিব লগা হয় এনেকৈয়ে বনে আৰু দেই তো গাইজ বাই আজিলৈ ইমানটোতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম জয় ভাৰত